নমস্কাৰ নিউজ 24 বদলেনে আজি খালিংদুৱাৰ সমষ্টিৰ UPPLৰ সভাপতি কুলেন বড়ো আৰু উপসভাপতি জোনাছ চাংমা দেৱ তেওঁলোকৰ লগত আছো। এইটো মুহূৰ্তত আপোনালোকক চিনাকি কৰি দিব ওলাইছো। তেখেত হৈছে কুলেন বড়ো সভাপতি খালিংদুৱাৰ UPPLৰ। তাৰ পিছত আমাৰ মাজত আছে জোনাছ চাংমা ডাঙৰীয়া দেৱ, তেখেত উপসভাপতি খালিংদুৱাৰ ব্লক UPPL কমিটিৰ। আজি আলোচ্য বিষয় লৈ তেওঁলোকৰ লগত দুআষাৰমান আলোচনা কৰিবলৈ লৈছোঁ যে বিগত সময়ছোৱাত যেহেতু ইলেকশ্যন স্থগিত হ'ল কৰোনা মহামাৰীৰ সংক্ৰান্তত, বৰ্তমান কৰোনা কমি আহিছে, তেনেস্থলত নিৰ্বাচনী আয়োগে পুনৰবাৰ নিৰ্বাচনৰ ঘোষণা কৰিলে অহা 7 ডিচেম্বৰত আৰু 10 ডিচেম্বৰত। সেইটোলৈ তেওঁলোকে প্ৰস্তুতি হৈ আছে। ৰাজনৈতিক যুদ্ধত কেনেকুৱা আসন দখল কৰিব পাৰে সেইটো ক্ষেত্ৰত মই পোনপ্ৰথমে যাব বিচাৰিছোঁ। আজি আমাৰ নিউজ 24 বদলেনৰ মজিয়াত কুলেন বড়ো ডাঙৰীয়া দেৱ আছে। তেওঁৰ পৰা মই জানিব বিচাৰিছোঁ, যিহেতু তেওঁ খালিংদুৱাৰ সমষ্টিৰ এজন মুখ্য নেতা বুলি ক'লে ভুল নহ'ব, যিহেতু তেওঁ সভাপতি ব্লক কমিটিৰ সভাপতি হিচাপে আপোনাৰ তাত বহুতখিনি দায়িত্ব থাকে। বহুতখিনি দায়িত্ব নিৰ্বাচনত এজন প্ৰাৰ্থী আপোনালোকে দিছে দিলীপ কুমাৰ বড়োক, আৰু দিলীপ কুমাৰ বড়োই জয়ৰ গান আপোনালোকে গাই আছে। সেই জয় কেনেকুৱা আপোনালোকে কৰিব বা আপোনালোকৰ অগ্ৰগতি কেনেকুৱা হৈছে? চাওক, আমি পোনপ্ৰথমে আজি এই নিউজ 24ৰ যোগে মই এটাই হেৰি দিব বিচাৰিছোঁ যে আমি যোৱা 23 নৱেম্বৰত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গগামী হৈছে, আৰু তেখেতলৈ মই অশেষ মানে হেৰি দিছোঁ, শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু তেওঁ যাতে স্বৰ্গত যায় ভাল স্থান পায়, আৰু আমাকো যাতে স্বৰ্গৰ পৰা যাতে আমাক কিবা এটা ভাল মানে প্ৰশংসা কৰে বা কিবা বৰ দিয়ে, তাৰ বাবে তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু আমি যোৱা 4 এপ্ৰিলত যিটো ইলেকশ্যন হ'ব লগা আছিল, সেই 4 এপ্ৰিলৰ পৰা যিটো স্থগিত থাকিলে কৰোনা মহামাৰীৰ বাবে, আজি এইটো আহি আকৌ 7 নৱেম্বৰত আমাৰ ইলেকশ্যন হ'ব। গতিকে এই 7 মাহ 8 মাহ ধৰি আমি কাম কৰি আছোঁ, আৰু আজি 7 মাহ আগত যিটো আমাৰ পৰ্যায় আছিল সেইটো ক্ৰছ কৰি আমি যিহেতু কাম কৰিছোঁ, ৰাইজৰ মাজত গৈছোঁ। আমি UPPL দল হৈ খালিংদুৱাৰ সমষ্টি হৈ আমাৰ যিবিলাক কৰ্মকৰ্তা বা কৰ্মীসকল আছে, সকলোৱে এক দিনে ৰাতিয়ে হ'লেও আমি কাম কৰি আছোঁ। আৰু এই কাম কৰি থকাৰ যিটো ফল, সেই ফল হিচাপে আমি দেখা পাব গৈছোঁ যে আমি আজিৰ তাৰিখত যি অহা 7 ডিচেম্বৰত যি ইলেকশ্যন হ'ব, তাত আমি জয়ী হোৱাটো নিশ্চিত হৈ গৈছোঁ। আৰু যাৰ ফলত আমি আমাৰ যিবিলাক ব্লক কমিটিৰ আমাৰ তৃণমূল পৰ্যায়ৰ যিটো আমাৰ হেৰি আছে, কৰ্মী আছে, আমাৰ ব্লকত ওমেন উইংছ আছে, আমাৰ ইউথ উইংছ আছে, আৰু আমি পেৰেণ্ট বডি আছোঁ। সকলো হেৰিতে আমাৰ 150কৈ আমাৰ মেম্বাৰ বা কৰ্মকৰ্তা আছে, বিষয়ববীয়া আছে, আৰু আমাৰ প্ৰাইমাৰী আছে আমাৰ 11টা প্ৰাইমাৰীটো আমাৰ তেনেকৈ 150 আছে। তাতেও আমাৰ 450 হৈ যায়, 3টা হেৰি ধৰিলে কমিটি ধৰিলে। আৰু তাৰপিছত আমাৰ ভোট চেণ্টাৰ হিচাপে আমাৰ 82 ভোট চেণ্টাৰ আছে। সেই 82 ভোট কমিটি আমাৰ আছে, আৰু 82 ভোট কমিটিত আমাৰ আছে 150কৈ, আৰু তাত আছে আমাৰ 12,300, আৰু ইফালে আমাৰ প্ৰাইমাৰী আৰু ব্লক কমিটি 5,400। সেইটো টোটেল আপোনালোকৰ সমষ্টিত একজেক্ট ভোটাৰ কিমান আছে? 64,000 চামথিং আছে। আপোনালোকৰ মতে একজেক্ট পোল কিমান হ'ব? আমাৰ আজিৰ তাৰিখত আমি যিহেতু কৰ্মী আমাৰ 17,700 আছে, আৰু জইনিং হৈছে আমাৰ 8,000তকৈ অধিক। আৰু সেইটো লৈ আৰু আমাৰ যিবিলাক আমাক ভাল পাই পেলাই আমাক সহযোগ কৰি আছে, বা আমাৰ ঘৰৰ পৰিয়াল বা কিছুমান আছে, তেওঁলোকক লৈ পেলাই পেজ হেড কৰা হৈছে। তাতে আমাৰ 32,700 ওলাই আছে আজিৰ তাৰিখত। আহিম আপোনাৰ ওচৰত আহিম। ইয়াৰ পিছত মই আকৌ যাব বিচাৰিছোঁ উপসভাপতি ডাঙৰীয়া তেখেত চাংমা ডাঙৰীয়া দেৱ আছে। নমস্কাৰ। জোনাছ চাংমা ডাঙৰীয়া দেৱ, এইটো মুহূৰ্তত আপোনাৰ যি বিষয়বাব আপোনাৰো কম নহয়, যেহেতু আপুনি এজন খালিংদুৱাৰ সমষ্টি ব্লক UPPLৰ
উপসভাপতি হিচাপে আপোনাৰ মুখ্য দায়িত্ব আছে তেনেস্থলত ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি বৰ্তমান খালিংদুৱাৰ সমষ্টিত এজন সক্ৰিয় প্ৰাক্তন বনজা দৈমাৰী আছে তাৰপিছত আকৌ আহিল ৰাষ্ট্ৰীয় দল বিজেপি তেওঁলোকেও বহুতখিনি প্ৰচাৰ কৰি আছে তেনেস্থলত আপোনালোকৰ UPPLৰ তৰফৰ পৰা যি প্ৰচাৰ কাৰ্য চলাই আছে দেখিছোঁ মানুহৰ সমাগম হৈছে সিদিনাখন যি মানে মেগা গেডাৰিং হৈছিলে সেই মেগা গেডাৰিঙত বহুখিনি মানুহ আপোনালোকে গোটাইছে বহুখিনি মানুহ আপোনালোকৰ সভাত আহিছে তেনেস্থলত ৰাইজৰ যি সঁহাৰি সেইটো আমি দেখিছোঁ বিশেষকৈ সংবাদকৰ্মী হিচাপে আমি দেখিছোঁ তেনেস্থলত আপুনি UPPLৰ জয়ৰ ক্ষেত্ৰত বা জয় আৰু পৰাজয়ৰ ক্ষেত্ৰত কেনেকুৱা অৰিহণা আপোনাৰ আছে আৰু কি পৰ্যায়ত আপুনি যাব বিচাৰে বৰ্তমান যেহেতু ইলেকশ্যন হোৱা নাই এইটোৰ সন্দৰ্ভত আপুনি কি ক'ব নমস্কাৰ আমি বিশেষকৈ খালিংদুৱাৰ সমষ্টিৰ পৰা আমাৰ UPPLৰ দলৰ আমাৰ যিগৰাকী প্ৰাৰ্থী আমাৰ মাননীয় দিলীপ কুমাৰ বড়োদেৱ তেখেত এগৰাকী খুব কৰ্মনিষ্ঠ ব্যক্তি হয় আৰু উচ্চ শিক্ষিত ব্যক্তি হয় আৰু সমাজত তেওঁ কাম কৰা তেওঁৰ মানসিকতা আছে আৰু এইকাৰণে আমি তেখেতক আমাৰ খালিংদুৱাৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী হিচাপে আমি তেওঁক আনিছোঁ আৰু বৰ্তমান যিটো আমাৰ পৰিস্থিতি এই পৰিস্থিতিত আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ ইয়াত BJP আছে BPF আছে তেওঁলোকে প্ৰচাৰ চলাই আছে কিন্তু তেওঁলোকতকৈ আমাৰ UPPLৰ দলৰ যিটো প্ৰচাৰ এইটো প্ৰচাৰ বহুত ওপৰত আছে কাৰণ ইয়াৰ প্ৰমাণ আমি ইতিমধ্যে টংলাত অনুষ্ঠিত হৈ যোৱা মেগা যিটো আমাৰ গেডাৰিং আছিল মাছ গেডাৰিং আছিল তাত আমি প্ৰমাণ পাইছোঁ আৰু তাত বাদেও আমি বিশেষকৈ যিসকল আমাৰ বাসিন্দা আছে আমাৰ টংলা অঞ্চলৰ যিসকল বাসিন্দা আছে বা ওচৰে পাজৰে থকা যিবিলাক গাঁও আছে এই গাঁৱৰ মানুহবিলাকৰ পৰা আমি এটাই কথা শুনিবলৈ পাইছোঁ যে তেওঁলোকে এইবাৰ পৰিৱৰ্তন এটা বিচাৰিছে যি পৰিৱৰ্তন আজি প্ৰায় 15 বছৰ স্তব্ধ হৈ আছিল আৰু এই 15টা বছৰত বিভিন্ন দুৰ্নীতি আমি হোৱাটো বিশেষকৈ BTC অঞ্চলত আমি দেখা পাইছিলোঁ আৰু এইকাৰণে আমি সচেতন নাগৰিক হিচাপে আমি এখন দুৰ্নীতিমুক্ত চৰকাৰ বনাবলৈ আমি গৈ আছোঁ আৰু ইয়াত নেতৃত্ব দিছে আমাৰ মাননীয় প্ৰমোদ বড়োদেৱ আৰু আমি বিশেষকৈ এইখিনি কথা আজি নিউজ 24 বড়োলেণ্ডক জনাবলৈ পাই মই সুখী হৈছোঁ যে আমাৰ কৰ্মীসকলে যথেষ্ট পৰিশ্ৰম কৰিছে তেওঁলোকে দিনে ৰাতি খাটি আছে আৰু হাউচ টু হাউচ তেওঁলোকে ভিজিট দিছে আৰু আমাৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ লগত তেওঁলোকে আমি কথা পাতিছোঁ আৰু প্ৰত্যেকৰে পৰাই আমি এটা ভাল উত্তৰ পাইছোঁ 100% এটা আমি ভাল ৰিজাল্ট আমি পাইছোঁ আৰু এই ৰিজাল্টৰ বিনিময়ত আমি আজি এইটো ক'বলৈ আমি পাৰোঁ যে আমাৰ জয় নিশ্চিত UPPLে BTRত মানে চৰকাৰ গঠন কৰিব গতিকে মোৰ তৰফৰ পৰা এইখিনি মই জনাবলগীয়া আৰু মই এইটো মুহূৰ্তত তেওঁলোকে আশাবাদী আগন্তুক যেটো সমাগত BTC নিৰ্বাচন সেই BTC নিৰ্বাচনত খালিংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী দিলীপ কুমাৰ বড়োৰ জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আছে এইটো